সৌন্দৰ্য একো দেখা নাই মানুহজনৰ চখ এটা সোণক লৈ চাগে খুব বেছি চখ গহনাক লৈ পেলাই সেইকাৰণে সেনেকুৱা এটা চোলা বনাইছে আৰু বিশেষকৈ সেইটো অঞ্চলত ভাৰতবৰ্ষৰ সেইটো অঞ্চলত সোণক লৈ পেলাই এটা খুব হেৰি এটা আছে বুলি জানো আৰু মানে খুব উৎসুক আগ্ৰহ মানে সোণক লৈ পেলাই খুব চৌখিন মানে সোণক লৈ সেইকাৰণে হয়তো সেই পৰিৱেশত তেখেত আছে কাৰণে সোণক লৈ এনেকুৱা এটা কৈছে নহয় ভাৰতবৰ্ষত বুলি এটা ৰেকৰ্ড কৰোঁ কোনেও নকৰা এটা কাম কপিলৰ কি অনুভৱ এটা আচৰিত এটা কথা মই যে এনেকুৱা কোনোবা এজন পুৰুষ ওলাব এনেকৈ খালি সোণৰ চোলা পিন্ধাৰ আগ্ৰহী ইচ্ছুক এইটো মই ভবাই নাছিলো কিন্তু আজি এটা খুব আচৰিত বস্তু দেখিলো এটা চখ আৰু এইটো এটা অদ্ভুত চখ আইতাই কি ভাবে আইতাইক দেখি কি লাগিল কি কম তাৰ মানুহজন আচল মানুহৰ ৰূপটোহে লাগে ভিতৰৰ ৰূপটো বাহিৰত তুমি একেবাৰে সোণৰ বস্তুৱে অলংকাৰে পুতি পেলোৱা এতিয়াও তুমি অনুপমৰ নামটো দেখি মুখৰ মাতটো হাঁহিটো থকা দেখি যে ভালেই লাগে যেন ভিতৰখনো ভাল এনেকুৱা লাগে মুখখনৰ বাহিৰে তুমি